থাইলেণ্ড। থাইলেণ্ড হৈছে দক্ষিণ পূব এছিয়াত অৱস্থিত এখন দেশ, যাক আগতে ছিয়াম বুলি জনা গৈছিল। ইয়াৰ উত্তৰে ম্যানমাৰ আৰু লাওছ, পূবত লাওছ আৰু কম্বোডিয়া, দক্ষিণে থাইলেণ্ড উপসাগৰ আৰু মালয়েছিয়া, আৰু পশ্চিমত আন্দামান সাগৰ আছে। 1948 চনত ইয়াক থাইলেণ্ড নাম দিয়া হয়। থাইলেণ্ডৰ চৰকাৰী নাম হৈছে কিংডম অৱ থাইলেণ্ড। যদিও এই দেশখন বৌদ্ধ ধৰ্মৰ মন্দিৰৰ বাবে বিখ্যাত, ইয়াত 95% লোক বৌদ্ধ ধৰ্মৰ অনুগামী, কিন্তু আজিও ইয়াত ভগৱান ৰাম আৰু বিষ্ণুৰ পূজা কৰা হয়। দৰাচলতে ইয়াত থকা ৰাজপৰিয়ালে নিজকে ভগৱান ৰামৰ বংশধৰ বুলি গণ্য কৰে। আপুনি জানি আচৰিত হ'ব যে থাইলেণ্ডৰ ৰাষ্ট্ৰীয় গ্ৰন্থক ৰামকিয়ান বুলি কোৱা হয়, যি হৈছে ৰামায়ণৰ ঠাই সংস্কৰণ। ইয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে গৰুড়, যি হৈছে ভগৱান বিষ্ণুৰ বাহন। বেংকক থাইলেণ্ডৰ ৰাজধানী আৰু ই দেশৰ সৰ্ববৃহৎ চহৰ। বেংককক এটা নিৰ্দিষ্ট কাৰণত গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নথিভুক্ত কৰা হৈছে। আপুনি হয়তো নাজানে, কিন্তু এই চহৰখনৰ নাম পৃথিৱীৰ আটাইতকৈ দীঘল। বেংকক ইয়াৰ ইংৰাজী নাম। দৰাচলতে ইয়াৰ সম্পূৰ্ণ নাম সংস্কৃত আৰু পালি ভাষাৰে গঠিত। বেংকক হৈছে বিশ্বৰ সৰ্বাধিক ভ্ৰমণ কৰা চহৰ, য'ত বিশ্বজুৰি বছৰি 16 নিযুত পৰ্যটক আহে, আৰু ই হৈছে বিশ্বৰ আটাইতকৈ গৰম চহৰসমূহৰ ভিতৰত এখন। দেশখনৰ জনসংখ্যা 6,79,59,000, যাৰ ফলত ই বিশ্বৰ 20তম সৰ্বাধিক জনবহুল দেশ। দেশৰ মুঠ এলেকা হৈছে 1,98,120 বৰ্গ মাইল, আৰু ই হৈছে অঞ্চল অনুসৰি বিশ্বৰ 50তম বৃহত্তম দেশ। থাই হৈছে দেশখনৰ চৰকাৰী ভাষা আৰু ইয়াক 90% বাসিন্দাই কয়। থাইলেণ্ড এখন সাংবিধানিক ৰাজতন্ত্ৰ আৰু পৃথিৱীৰ বাকী থকা কেইখনমান দেশৰ ভিতৰত এখন। ৰাজপৰিয়ালক অপমান কৰাটো এই দেশত অপৰাধ বুলি গণ্য কৰা হয়। তেওঁলোকে লাগিলে এই দেশৰ বা আন কোনো দেশৰ বাসিন্দাই নহওক কিয়। এই নিয়ম সকলোৰে বাবেই প্ৰযোজ্য। যদিও গোটেই পৃথিৱীৰ মানুহে কিছুমান অন্ধবিশ্বাসত বিশ্বাস কৰে, ইয়াত ভূতৰ ওপৰত এক অদ্ভুত বিশ্বাস আছে। ইয়াত বহুলোকে ভূতৰ পৰা আঁতৰি থাকিবলৈ তেওঁলোকে ঘৰত ভূতৰ বাবে এটা পৃথক কোঠা নিৰ্মাণ কৰে। থাইলেণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছে মুয়ে থাই, যাক দ্য আৰ্ট অফ 8 লাইম্ছ বুলিও জনা যায়। যদিও প্ৰায় প্ৰতিখন দেশে কোনোবা নহয় কোনোবা দেশৰ দাস আছিল, থাইলেণ্ড হৈছে দক্ষিণ পূব এছিয়াৰ একমাত্ৰ দেশ যি ইউৰোপীয় শক্তিৰ দাস হোৱা নাই। অৱশ্যে ইউৰোপীয় শক্তিৰ সৈতে যুদ্ধত ই কিছুমান অঞ্চল ঘূৰাই দিব লগা হৈছিল, যিবোৰ আজি ম্যানমাৰ আৰু মালয়েছিয়াৰ অংশ। থাইলেণ্ড হৈছে বিশ্বৰ সৰ্ববৃহৎ চাউল ৰপ্তানিকৰ্তা। সমগ্ৰ বিশ্বতে পোৱা প্ৰাণীৰ প্ৰজাতিৰ 1% থাইলেণ্ডত আছে। পৃথিৱীৰ সৰ্ববৃহৎ সোণৰ বুদ্ধ থাইলেণ্ডত আছে। ইয়াৰ ওজন 5,500 কিলোগ্ৰাম আৰু ইয়াৰ মূল্য $250 নিযুত। ইয়াত মানুহে তেওঁলোকৰ কপাল তথা মূৰক শৰীৰৰ আটাইতকৈ পবিত্ৰ অংশ বুলি গণ্য কৰে।